এইফালে হা এইফালে তোমাৰ নামটো ৰমন তেৰ ন চুলি পকি গ'ল যে বেমাৰ তোমালোকে কিবা এটা পিন্ধি লোৱা যোৱা আগতে কিবা এটা চাৰ্ট নহ'লে কিবা এটা পিন্ধি লোৱা যোৱা টি চাৰ্ট যি আছে পিন্ধি ল'বা যোৱা চয় বুলি কয় ন চয় মাত্ৰ 13 বছৰ বয়সত এই কণমানি ল'ৰাটোৰ চুলি পকি গ'ল তাৰ চুলি চেলাউৰি হওক তাৰ অৱস্থাটো চাওক মাত্ৰ 13 বছৰ বয়সত এই অৱস্থা এই ল'ৰাটিৰ দুটি ভায়েক আছে চাব পাৰিছে এই কণমানি ল'ৰাকিটাৰ মাক দেউতাক নাই দেউতাক ঢুকালে আৰু মাতৃয়ে এৰি থৈ গুচি গ'ল 2 বছৰমানৰ আগতে আৰু এই পৰিয়ালটো চলাই আছে এই কণমানি 13 বছৰীয়া ল'ৰাটোৱে ভাবিয়ে আচৰিত লাগে যে কেনেকৈ এই 13 বছৰৰ ল'ৰাটোৱে নিজৰ ভায়েককিটাক স্কুলত পঢ়ুৱাই আছে নিজৰ ঘৰ চলাই আছে বা খোৱা বোৱা যোগান ধৰিছে ৰমনে অকল কাৰ্বি ভাষাহে জানে সেইকাৰণে কমিউনিকেশ্যন অলপ অসুবিধা হ'ব পাৰে অলপ অসমীয়া ক'ব পাৰে আৰু অলপ ন অলপ ভাইটিৰ নাম কি হা মিন্দা তেৰণ আৰু এইফালে নাম বৰচন তেৰণ সিহঁতৰ পঢ়া শুনা খৰচা কোনে দিয়ে তোমাৰ কিমান পোৱা পইচা 100 টকা 100 টকা এদিনত নে এখনত একটাত 100 টকা এনেকৈ কিমানটা বনাব পাৰা এদিনত একটাই বনাব পাৰা আৰু ঘৰত খোৱা বোৱা টঙাল তুলি পেলাই নিজে মানে তুমি নিজৰ খৰচা নিজে উঠোৱা তুমি স্কুল গৈছা নাই নাযায় তুমি নোযোৱা ভাইটিকেইটা যায় ভাইটিকেইটা খৰচা নহয় জানো খৰচা হয় খৰচাটো কোনে তোলে তোমাৰটো হয় চৰকাৰী ঘৰ পকা ঘৰখনৰ ক্ষেত্ৰত একো অসুবিধা পোৱা নাই কিন্তু ঘৰখনৰ ভিতৰত যেতিয়া আমি প্ৰৱেশ কৰিছোঁ ঘৰখনৰ আচল পৰিস্থিতি দেখা পাইছোঁ ইয়াত ঘৰত ক'ত পঢ়ে ইয়াতে পঢ়ে কাৰেণ্ট আছে নাই কাৰেণ্ট নাই এই তেতিয়াহ'লে পঢ়ে কেনেকৈ ৰাতি সিহঁতি চাৰ্জিং লাইটটো জ্বলাই লৈ পঢ়িবলৈ ঠিকে তাৰপৰা সেইটো কিতাপ পত্ৰবোৰ ক'ত কিতাপ বুক এইবিলাক কিবা দৰকাৰ হ'লে কোনে কিনি দিয়ে আকৌ তুমি কিনি দিয়া আজি কি খালা তাৰপিছত টোপনি ক'ত যোৱা হোৱা ক'ত ইয়াত শুই যোৱা কি কাপোৰ কি পাৰা কাপোৰ এইটো পাৰা এইকেইটাতে হৈ যায় ফেন নাই ফেন গৰম নালাগে এইফালে হৈছে এই কণমানিকেইটাৰ এনায়েক তেখেতে ভালকৈ দেখিছে ভালদৰে খোজকাঢ়িবলৈ নোৱাৰে অকল অসুবিধা হয় খোজকাঢ়িবলৈ ল'ৰাকেইটাক চোৱা চিতা আচলতে বয়সত চোৱা চিতাও কৰিব নোৱাৰে যেন তেন তেওঁ এতিয়া ধৰক এই ল'ৰাকেইটাই চাই বুলি ক'লেও বেয়া নহ'ব আমি যদি তোমাৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ তুমি কি কৰিলে ভাল পাবা কাৰ্বি ভাষাতে কৈ দিয়া একো নাই পালেং মানে বিচনা বুজি পাইছোঁ তাৰপিছত আৰু কাৰেণ্ট তাৰপিছত আৰু বেগটোতো তোমাৰ কাৰণে নহয় ভাইটিকেইটাৰ কাৰণে বেগ আচ্ছা তোমাৰ কাৰণে কি লাগিব বেমাৰ ঠিক কৰি দিব লাগে মানে বেমাৰ যদি ঠিক কৰিবলৈ লাগে আমাৰ লগত যাব লাগিব নহয় যাবা আমাৰ লগত যাবা সঁচাকৈ ৰমনহেঁতক লৈ এটা ডাঙৰ সিদ্ধান্ত আমি লৈছোঁ যোনটো সিদ্ধান্ত চাগে তেখেতলোকৰ জীৱনত এটা ডাঙৰ সলনি আনিব পাৰিব কেইদিনমানৰ আগতে ৰমনহেঁতৰ এই পৰিয়ালটোৰ লগত চিনাকি কৰাই দিছিলোঁ কেনেকৈ এই পৰিয়ালটোক ৰমনে চলায় সেয়া দেখাইছিলোঁ লগতে ৰমনৰ ট্ৰিটমেণ্টটো আমি ডিব্ৰুগড়ত কৰাইছিলোঁ
ইয়াৰ ট্ৰিটমেণ্টৰ পাছতে আটাইতকৈ ডাঙৰ সিদ্ধান্ত যে এই কণমানি ল'ৰাকেইটাক আমি কেনেকৈ এটা ভাল দিশত লৈ যাব পাৰোঁ সেইকাৰণে মই ভাবিলোঁ যে এখন স্কুলত যদি এডমিশ্যন লগোৱাই দিব পাৰোঁ য'ত হোষ্টেলত থাকি মেলি তেখেতলোকে নিজৰ পঢ়া শুনা কৰিব পাৰে তাতকৈ ভাল কথা একো হ'ব নোৱাৰে সেইকাৰণে আজি ৰমন আৰু ৰমনৰ মাজু ভাইকক এখন স্কুললৈ লৈ আনিছোঁ এয়া হৈছে ৰমন আৰু ৰমনৰ মাজু ভাইক প্ৰথমতে স্কুল নিয়াৰ প্ৰথমতে অলপ বজাৰ কৰোঁ ভাবিছোঁ যিহেতু দেখিছে নহয় কাপোৰ কানি কি পিন্ধি আছে স্কুলৰ ড্ৰেছটো একদম ৱেষ্ট কাৰ্বি আংলঙৰ পৰা পিন্ধি আহিছে এই কণমানি ল'ৰাটো সেইকাৰণে ইয়াক অলপ সলনি কৰোঁ বুলি ভাবিছোঁ দিলে হ'ব চিম্পুল ন বিন্দাছ আহিছে হৈ গ'ল অঁ কি ৰং লাগিব লাজ কৰিছে ভাইটিৰ কাৰণে হ'ব নাই এইটো হ'ব ঠিক আছে ভাইটিৰ কাৰণে হ'ব তোমাৰ কাৰণে হ'ব নাই সেইটো কোৱা এতিয়া হৈ যাবতো কচোন লাগিছে লাগিছে অঁ ভৰাই লোৱা অঁ বঢ়িয়া মানে আমি এইবিলাক বস্তু আগতীয়াকৈ কিনি লৈছোঁ যাতে সেই এক্সাইটমেণ্ট এটা থাকে যাতে পাছলৈ এনেও যেতিয়া স্কুল